Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আমি ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এমএডৰ এণ্ট্ৰেন্স হৈ গৈছিলে, তাত আপোনালোকৰ যিখিনি কুৱেশ্যন আহিছিলে তাৰ প্ৰশ্নোত্তৰবিলাক দিবলৈ চেষ্টা কৰিছিলোঁ। দুটা ভিডিঅ'ত আমি আগৰ কুৱেশ্যনখিনি ইতিমধ্যে দিছোঁ, আৰু আজিৰ ভিডিঅ'ত আমি সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমেই যোনটো 56 নম্বৰ কুৱেশ্যন আছে, আগতে আমি 55টা কুৱেশ্যন দিলোঁ, বাকী যিকেইটা কুৱেশ্যন আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম। ইয়াৰ প্ৰথমটো কুৱেশ্যন আপোনাৰ আহিছিলে, দ্য মেইন পাৰ্পজ অফ এডুকেশ্যন শুড বি দ্য ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ দ্য পাৰ্চন হু হেজ অফাৰ্ড এ মডেল ইন দিছ ৰিগাৰ্ড। এই আপোনালোকৰ মডেলটো কোনে দিছিলে সেইটো বিচাৰিছিলে। ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ মহাত্মা গান্ধী। অপশ্যন চিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো আছিলে, according to educational sociologists, the role of education should focus on। ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ social integration among the groups। অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, in the context of social development, which of the following stages is characterized by intense self-awareness। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ চাইল্ডহুড। ঠিক আছে, মিডল চাইল্ডহুডত আপোনাৰ ইণ্টেন্স ছেল্ফ এৱাৰনেছটো ডেভেলপ হয়। ঠিক আছে, অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, দ্য প্ৰিন্সিপল অফ ডিচিপ্লিন থ্ৰু নেচাৰেল কনচিকুৱেঞ্চেছ ইজ ৰিলেটেড টু দ্য ফিলচফি অফ। ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ নেচাৰেল কনচিকুৱেঞ্চৰ কথা কৈছে, যিহেতু আপোনালোকে ইয়াত ডেফিনেটলি গম পাব। অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হ'ব, নেচাৰেলিজিম। ৰাইট, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ কমিশ্যন ছাজেষ্টেড কনভাৰ্টিং দ্য ছেকেণ্ডেৰী স্কুলছ ইনটু মাল্টিপাৰ্পজ ছেকেণ্ডেৰী স্কুলছ ফৰ দ্য ফাৰ্ষ্ট টাইম। আৰু ইয়াত সুধিছিলে যে ছেকেণ্ডেৰী স্কুলবিলাকক কি কৰিছিলে, মাল্টিপাৰ্পজ ছেকেণ্ডেৰী স্কুললৈ কনভাৰ্ট কৰা হৈছিলে প্ৰথমবাৰৰ কাৰণে মোডালিয়াৰ কমিশ্যনৰ দ্বাৰা। কিহৰ দ্বাৰা? মোডালিয়াৰ কমিশ্যন। অপশ্যন চিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব। 1952 এখন আহিছিলে। ৰাইট, নেক্সট কুৱেশ্যন, হুইচ কমিশ্যন গেভ দ্য ছাজেশ্যন ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ ছিনিয়ৰ ইউনিভাৰ্চিটিজ। ছিনিয়ৰ ইউনিভাৰ্চিটিবিলাক এষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে কোনখন কমিশ্যনে আপোনাৰ ছাজেশ্যন প্ৰভাইড কৰিছিলে? ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন। 1948 এণ্ড 49 ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যনে আপোনালোকৰ ছিনিয়ৰ ইউনিভাৰ্চিটিবিলাক এষ্টাব্লিছ কৰিবৰ কাৰণে ছাজেশ্যন দিছিলে। অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য সৰ্ব শিক্ষা অভিযান লাঞ্চ। কেতিয়া আপোনালোকৰ সৰ্বশিক্ষা অভিযান লাঞ্চ কৰা হৈছিলে সেইটো বিচাৰিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 2001। যিহেতু সৰ্বশিক্ষা অভিযান আপোনালোকৰ 2001 আৰু 2002ৰ সময়ত আহিছিলে, চ' 2001ত আপোনালোকৰ ইয়াত লাঞ্চ কৰা হৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, এ ক্লাছ টিচাৰ এডমিনিষ্টাৰ্ড থেমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট টু এ গ্ৰুপ অফ ষ্টুডেণ্টছ টু এছেছ দেয়াৰ। তাৰমানে থেমেটিক এপ্ৰিচিয়েশ্যন টেষ্টটো আপোনালোকক কেতিয়া এছেছ কৰা হয়, কেতিয়া দিয়া হয়, কৰা হয় সেইটো বিচাৰিছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ পাৰ্চনেলিটি টেষ্ট কৰিবৰ কাৰণে। ঠিক আছে, অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট, হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট অৰ্ডাৰ ডেট কমছ আণ্ডাৰ মাছল'জ হায়াৰকি অফ নিডছ। মাছল'ৰ হায়াৰকি অফ নিডছৰ কাৰণে তলা আপোনালোকৰ কোনটো শুদ্ধ হয় সেইটো বিচাৰিছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ চাইক'লজিকেল নিড, ছেফটি, লাভ এণ্ড এষ্টিম। ঠিক আছে, অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট, দ্য জুৰিডিকশ্যন অফ মোডালিয়াৰ কমিশ্যন ৱাজ। মোডালিয়াৰ কমিশ্যনে আপোনালোকক কি প্ৰভাইড কৰিছিলে, কোনটো আপোনালোকক দিছিলে সেইটো বিচাৰিছিলে। ইয়াৰ উত্তৰ হৈছে আপোনালোকৰ ছেকেণ্ডেৰী এডুকেশ্যন। এখন আপোনালোকক সকলোৱে নিশ্চয় গম পায়, ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন বুলিও জনা যায়। ৰাইট, নেক্সট কুৱেশ্যন, হোৱাট পাৰ্চেণ্টেজ অফ বাজেট ডিড কঠাৰী কমিশ্যন ৰিকমেণ্ড টু স্পেণ্ড অন এডুকেশ্যন। এডুকেশ্যনত আপোনালোকৰ কঠাৰী কমিশ্যনে কিমান পাৰ্চেণ্ট স্পেণ্ড কৰিবৰ কাৰণে তেওঁলোকে ৰিকমেণ্ড কৰিছিলে? ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ 6%। কিমান? 6%। অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দ্য ৰিকমেণ্ডেশ্যন ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ মাল্টিপাৰ্পজ স্কুল ৱাজ গিভেন বাই। মাল্টিপাৰ্পজ স্কুল আপোনালোকৰ এষ্টাব্লিছ কৰিবৰ কাৰণে কোনে ৰিকমেণ্ড কৰিছিলে সেইটো বিচাৰিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মোডালিয়াৰ কমিশ্যন। ঠিক আছে, এনেকুৱা কুৱেশ্যনটো আপোনালোকৰ অকণমান দেৰি আগতো আহিছিলে। মোডালিয়াৰ কমিশ্যনে আপোনালোকৰ মাল্টিপাৰ্পজ স্কুলবিলাক ডেভেলপ কৰিবৰ কাৰণে, এষ্টাব্লিছ কৰিবৰ কাৰণে তেওঁলোকে ৰিকমেণ্ড কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এন এক্সাম্পল অফ ইন চিটু কনজাৰ্ভেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ। ইন চিটু কনজাৰ্ভেশ্যন তলৰ কোনটো নহয় সেইটো বিচাৰিছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ বটানিকেল গাৰ্ডেন। বাকী যিকেইটা আপোনালোকৰ আছে, বায়'স্ফিয়াৰ ৰিজাৰ্ভ, ৱাইল্ড লাইফ চেঞ্চুৰী, নেশ্যনেল পাৰ্ক, এইটা আপোনালোকৰ ইন চিটু কনজাৰ্ভেশ্যন হয়, কিন্তু বটানিকেল গাৰ্ডেন এক্স চিটু হয়। ৰাইট, ইন চিটু নহয়। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে ইজ অবজাৰ্ভ অন। ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে কেতিয়া অবজাৰ্ভ কৰা হয় সেইটো বিচাৰিছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 22 মে'। অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যনটো আছিলে যে আফটাৰ হুইচ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰিএম্বল হেজ বিকাম এন ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য ফ্ৰেমৱৰ্ক অফ দ্য কনষ্টিটিউশ্যন। প্ৰিএম্বলক
কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা আপোনালোকৰ ইম্পৰ্টেণ্ট পাৰ্ট হিচাপে কনষ্টিটিউশ্যনৰ আপোনালোকৰ কৰা হৈছিলে কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 42nd এমেণ্ডমেণ্ট ঠিক আছে 42 নম্বৰ এমেণ্ডমেণ্টৰ দ্বাৰা প্ৰিএম্বলক আপোনালোকৰ কনষ্টিটিউশ্যনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হিচাপে কি ঘোষণা কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হেভ বিন ক্লাছিফাইড ইনটু আমাৰ ডাইৰেক্টিভ পলিচি প্ৰিন্সিপল অফ ষ্টেট পলিচি কিমানটা ভাগত ক্লাছিফাইড কৰা আছিলে সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ তিনিটা ভাগত ঠিক আছে অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ হ'ব 3 মেইন কেটেগৰিজত আপোনালোকৰ ডাইৰেক্টিভ প্ৰিন্সিপলটো ক্লাছিফাই কৰা হৈছিলে নেক্সট কুৱেশ্যনটো আহিছিলে According to the census of India 2011 literacy rate of female is 2011 চেন্সাছৰ মতে ফিমেলৰ লিটাৰেসি ৰেটটো কিমান আছিল হেতু বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 65.46% অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন Which statement is not correct about gender জেন্ডাৰৰ কাৰণে তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ নহয় হেতু বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ জেন্ডাৰ ইজ বায়োলজিক্যাল জেন্ডাৰটো বায়োলজিক্যাল নহয় জেন্ডাৰটো কি হয় সোশিয়ালি কনস্ট্ৰাক্টেড ৰাইট অপশ্যন বি টো ইয়াৰ শুদ্ধ উত্তৰ কোনটো নহয় হেতু বিচাৰিছিলে সো ইয়াৰ অপশ্যন বি টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ ইকুইটি ইকুইটি কি হয় সুধিছিলে ইকুইটি হৈছে আপোনালোকৰ দা কোৱালিটি অফ বিং ফেয়াৰ এণ্ড ইম্পাৰ্চিয়েল কি হয় দা কোৱালিটি অফ বিং ফেয়াৰ এণ্ড ইম্পাৰ্চিয়েল অপশ্যন এ টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন Ministry of Human Resource Development MHRD Government of India is now officially known as MHRD এতিয়া বৰ্তমান কি বুলি জনা যায় Ministry of Education right অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ হয় নেক্সট কোৱেশ্চন আহিছিলে which statement refers to the two-way relationship between education and society এডুকেশ্যন আৰু সোসাইটিৰ মাজত টু ৱে ৰিলেশ্যন কোনটো ষ্টেটমেণ্টে আপোনালোকৰ বুজাইছে হেতু বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন এ দা স্কুল ইজ এ মিনিয়েচাৰ সোশ্যাল সিস্টেম ঠিক আছে স্কুলক এখন মিনিয়েচাৰ সোশ্যাল সিস্টেম বুলি জনা যায় এইটো ষ্টেটমেণ্ট বুজায় নেক্সট ইন হুইচ অফ দ্য ফলোইং টিচিং লাৰ্নিং প্ৰেজেণ্টেশ্যন শেপিং অফ এ ৰেছপন্স ইজ কল্ড ফৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন চি টু প্ৰগ্ৰেম লাৰ্নিং উইথ ইণ্ডিভিজুৱেলাইজেশ্যন এইটো হৈছে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ According to educational sociologists, the role of education should focus on ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন এ সোশ্যাল ইন্টিগ্ৰেশ্যন এমং দা গ্ৰুপছ সোশ্যালিষ্ট সকলে কয় যে এডুকেশ্যন আপোনালোকৰ কিহত ফোকাস কৰিব লাগে সোশ্যাল ইন্টিগ্ৰেশ্যন এমং দা গ্ৰুপছ হেতুত আপোনালোকৰ ফোকাস কৰিব লাগে বুলি কয় নেক্সট শৰ্টকাট কিটা আপোনালোকৰ দি থোৱা আছিল লগতে ফাংচনখিনি কোনখিনি হয় হেতু বিচাৰিছিলে কন্ট্ৰোল এক্স সকলে নিশ্চয় গম পায় কাট কৰিবৰ কাৰণে কন্ট্ৰোল এক্স প্ৰেছ কৰা হয় কন্ট্ৰোল সি কপি কৰিবৰ কাৰণে কন্ট্ৰোল ভি পেষ্ট কৰিবৰ কাৰণে কন্ট্ৰোল এন নিউ ডকুমেণ্ট আপোনালোকৰ উলিয়াবৰ কাৰণে ৰাইট ওপেন নিউ ডকুমেণ্ট কৰিবৰ কাৰণে আপুনি কন্ট্ৰোল এন প্ৰেছ কৰিব পাৰে সো ইয়াত কোনটো মিলি আছে অপশ্যন এ টো আপোনালোকৰ মিলি আছে ৰাইট অপশ্যন এ যিখিনি আছে সেইখিনি ইয়াত আপোনালোকৰ অপশ্যন এ টো শুদ্ধ উত্তৰ হৈছে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ হুইচ অফ দ্য ফলোইং ইজ নট এ সাৰ্চ ইঞ্জিন তলৰ কোনটো সাৰ্চ ইঞ্জিন নহয় হেতু বিচাৰিছিলে আৰু গুগল ক্ৰম মজিলা ফায়াৰফক্স ইণ্টাৰনেট এক্সপ্লৰাৰ এইকেইটা আপোনালোকৰ কি হয় সাৰ্চ ইঞ্জিন হয় ৰাইট মাইক্ৰ'ছফ্ট অফিচ যোনটো হয় এইটো আপোনালোকৰ সাৰ্চ ইঞ্জিন নহয় এইটো এটা কিহৰ কাৰণে আপোনালোকৰ এটা সফটৱেৰ হিচাপে কাম কৰে ৰাইট নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ অফ দ্য ফলোইং আৰ লাৰ্নিং মেনেজমেণ্ট ছিষ্টেম তলৰ কোনটো আপোনালোকৰ লাৰ্নিং মেনেজমেণ্ট ছিষ্টেম হয় সেইটো বিচাৰিছিলে এয়া যোনটো গুগল ক্লাছৰুম মডেল ব্লেকবোৰ্ড লাৰ্ণ এইকেইটা এই তিনিটা আপোনালোকৰ লাৰ্নিং মেনেজমেণ্ট ছিষ্টেম হয় ঠিক আছে ইয়াত এ বি চি তিনিটা শুদ্ধ হ'ব অপশ্যন এ টো ইয়াত কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনলৈ যাওঁ while defining in the term ICT by UNESCO which of the following are included আপোনালোকৰ ICT যোনটো টাৰ্ম আছে ইউনেস্কো যেতিয়া ডিফাইন কৰিছিল তেতিয়া তলৰ কোনকেইটা বস্তু আপোনালোকৰ ইনক্লুড কৰা হৈছিলে সেইটো বিচাৰিছিলে ইয়াত আপোনালোকৰ অপশ্যন যে এ যোনটো আছে আপোনালোকৰ ক্ৰিয়েটিং এইটো আপোনালোকৰ ইনক্লুড কৰা হৈছে ষ্ট'ৰিংটো ইনক্লুড কৰা হৈছিলে চেণ্ডিংটো ইনক্লুড কৰা হৈছিলে আৰু ৰিচিভিংটো ইনক্লুড কৰা হৈছিলে সো এ বি ই আৰু এফ এইকেইটাত ইয়াত আপোনালোকৰ শুদ্ধ হৈছে অপশ্যন এ টো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন The International Day of Yoga is celebrated every year on ইণ্টাৰনেশ্যনেল য়োগা ডেটো কেতিয়া চেলিব্ৰেট কৰা হয় সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ 21 জুন অপশ্যন এ টো ইয়াত শুদ্ধ উত্তৰ হৈছে জুনৰ 21 তাৰিখে আপোনালোকৰ ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেট কৰা হয় নেক্সট কুৱেশ্যন কপালভাতি ইজ এ কপালভাতিটো কি হয় সুধিছিলে এইটো এটা আপোনালোকৰ কি হয় প্ৰণায়াম ৰাইট অপশ্যন এ টো ইয়াত কাৰেক্ট এনচাৰ প্ৰণায়াম হয় কপালভাতি নেক্সট দ্য মষ্ট সুইটেবল টাইম ফৰ প্ৰেক্টিচিং য়োগা ইজ য়োগা প্ৰেক্টিছ কৰিবৰ কাৰণে আটাইতকৈ বেষ্ট সময় কোনটো হয় সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মৰ্ণিং ৰাইট অপশ্যন এ টো ইয়াত কাৰেক্ট এনচাৰ হ'ব ৰাতিপুৱা সময়টো য়োগা প্ৰেক্টিছৰ কাৰণে আটাইতকৈ বেষ্ট সময় বুলি কোৱা হয়
নেক্সট কুৱেশ্যনটো আহিছিলে হুইচ অফ দ্য ফলোয়িং ফুড ইজ গুড ফৰ য়োগা প্ৰেক্টিশ্যনাৰ য়োগা যোনসকলে প্ৰেক্টিছ কৰে তেওঁলোকৰ কাৰণে কোনটো ফুড আটাইতকৈ বেষ্ট হয় সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ সাত্বিক ফুড কি হয় সাত্বিক ফুড অপশ্যন এটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন দ্য মিক্সাৰ অফ হাই এণ্ড ল' চাউণ্ড ইজ কল হাই চাউণ্ড আৰু ল' চাউণ্ডৰ মিক্স কৰি পেলাই যেতিয়া গানবিলাক গোৱা হয় তাক কি বুলি কোৱা হয় ইয়াত স্কেলৰ তেওঁলোকে স্কেলত ধ্যান দিছে বুলি কোৱা হয় ৰাইট অপশ্যন এটো ইয়াত কাৰেক্ট এনচাৰ হ'ব স্কেল হয় ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দ্য প্লেজেণ্ট চাউণ্ড অফ মিউজিক ডিপেণ্ডছ আপন ইটছ কি হয় আপোনালোকৰ মিউজিকৰ সুন্দৰ চাউণ্ডটো আপোনাক কিহৰ ওপৰত ডিপেণ্ড কৰে এম্প্লিচিউডৰ ওপৰত ডিপেণ্ড কৰা হয় ৰাইট অপশ্যন ডিটো ইয়াত কাৰেক্ট এনচাৰ হয় নেক্সট দ্য ৰেচনেল অফ ইউজিং আৰ্ট ইন এডুকেশ্যন ইজ ইয়াত যোনটো অপশ্যন এ দিছে আৰ্ট ইন এডুকেশ্যন প্ৰভাইডছ অপৰচুনিটি অফ চেল্ফ এক্সপ্ৰেছন ৰাইট আৰ্টত কলাত কি কৰা হয় কলাত আপোনালোকৰ অপৰচুনিটি প্ৰভাইড কৰা হয় চেল্ফ এক্সপ্ৰেছ কৰিবৰ কাৰণে নেক্সট আৰ্ট ইন এডুকেশ্যন ইনক্ৰিজেছ ষ্টুডেণ্ট এংগেজমেণ্ট এইটো শুদ্ধ হয় এংগেজমেণ্ট আপোনালোকৰ ষ্টুডেণ্ট এংগেজমেণ্ট বঢ়ায় ৰাইট নেক্সট 3 নম্বৰ দিছে আৰ্ট ইন এডুকেশ্যন ইনক্ৰিজেছ ক্ৰিয়েটিভিটি এইটো শুদ্ধ হয় ক্ৰিয়েটিভিটি আপোনালোকৰ ডেভেলপ কৰে আৰ্টে নেক্সট আৰ্ট ইন এডুকেশ্যন মেক্স লাৰ্ণিং এনজয়েবল এইটো শুদ্ধ হয় লাৰ্ণিং আপোনাক শিকিবৰ কাৰণে মানে বেছিভাৱে গুৰুত্ব প্ৰদান কৰা হয় এনজয়মেণ্ট এটা প্ৰডিউচ কৰে আৰ্টে ৰাইট চ' ইয়াত অপশ্যন আপোনালোকৰ যোনটো বিট আছে 1 2 3 4 গোটেইটা আপোনালোকৰ শুদ্ধ হৈছে চ' অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো আহিছিলে ইন হুইচ অফ দ্য অপাৰেণ্ট কণ্ডিশ্যনিং প্ৰচিডিউৰ দ্য পজিটিভ ৰেইনফৰ্চমেণ্ট ইজ মেড কণ্টিনজেণ্ট অন দ্য মেকিং অফ এ ৰেছপন্স ইন দ্য প্ৰেজেঞ্চ অফ এ কিউ ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন এ ৰিৱাৰ্ড ট্ৰেইনিংটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট আপোনালোকৰ 90ৰ পৰা যোনটো 91ৰ পৰা কুৱেশ্যন এটা আছিলে 100লৈকে এই 10টা কুৱেশ্যনৰ কাৰণে আপোনালোকৰ এই তলৰ যিকেইটা আপোনালোকৰ দি থোৱা আছে আছামিজ ইংলিছ ছ'চিয়েল ছায়েন্স মেথামেটিক্স জিঅ'গ্ৰাফি আৰু ছায়েন্স এই 6টা ছাবজেক্ট দিয়া হৈছিলে ইয়াত যিকোনো এটা ছাবজেক্ট আপুনি চুজ কৰি পেলাই এনচাৰখিনি কৰিব পাৰে ৰাইট আৰু মন কৰিব ইয়াত যিকেইটা আপোনালোকৰ যিকোনো এখন ছাবজেক্টৰ যদি আপোনালোকে চায় তেতিয়া যিকেইটা উত্তৰ শুদ্ধ আছে বাকীকেইটা ছাবজেক্টটো শুদ্ধ হ'ব কাৰণটো কি হয় কাৰণ আপোনালোকৰ যেতিয়া আপোনালোকৰ OMR ছিটখন প্ৰভাইড কৰা হৈছিলে তেতিয়া আপোনালোকৰ বেলেগকৈ কোনো অপশ্যন দিয়া হোৱা নাই চ' 91ৰ পৰা 100লৈকে সকলোৰে গোটেইকেইটা ছাবজেক্টৰে এনচাৰকেইটা একেটা আপোনালোকৰ অপশ্যনতে আছে চ' আমি ইয়াত ছায়েন্সৰ যোনখন কুৱেশ্যন পৰা এখন আমি ডিছকাছ কৰিম বাকী যিসকলে আপোনালোকৰ বেলেগ ছেপাৰেট ছাবজেক্টবিলাক দিছে তেওঁলোকেও সেই এনচাৰটো অপশ্যনটো আপোনালোকে শুদ্ধ বুলি চুজ কৰি ল'ব পাৰিব ঠিক আছে অপশ্যন যোনটো 91ৰ আছিলে কুৱেশ্যনটো আছিলে হুইচ এমং দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট এবাউট ছায়েন্স ছায়েন্সৰ কাৰণে তলৰ কোনটো ষ্টেটমেণ্ট আপোনালোকৰ শুদ্ধ নহয় সেইটো বিচাৰিছিলে আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডিটো ছায়েন্স ইজ কিউমুলেটিভ এণ্ড এণ্ডলেছ ছিৰিজ অফ এম্পেৰিকেল অবজাৰ্ভেশ্যন এইটো আপোনালোকৰ শুদ্ধ নহয় বাকী যিকেইটা দিয়া আছে ছায়েন্স ইজ বেছড অন দ্য ফৰ্মেশ্যন অফ কনচেপ্ট এণ্ড থিয়ৰিজ এইটো শুদ্ধ হৈছে ছায়েন্স ইজ ব্ৰিঙিং অল ফেনমিনা হেপেনিং এৰাউণ্ড এইটো শুদ্ধ হয় ছায়েন্স ইজ দ্য প্ৰচেছ অফ একুৱাৰিং এণ্ড ডিফাইনিং নলেজ এইটো আপোনালোকৰ শুদ্ধ হয় ঠিক আছে নেক্সট 92ত আছে হুইচ অফ দ্য ফলোয়িং পাৰ্চন ইজ নট এ পাৰ্চন উইথ চাইণ্টিফিক টেম্পাৰমেণ্ট নথকা বুলি তলৰ কোনজন পাৰ্চনক কোৱা হ'ব সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন নম্বৰ বি দ্য পাৰ্চন বিলিভছ ইন মাছ অপিনিয়ন সকলো কথাকে যদি বিলিভ কৰে তেতিয়াহ'লে তেওঁক চাইণ্টিফিক টেম্পাৰমেণ্ট আছে বুলি কোৱা নহয় কাৰণ কি হয় চাইণ্টিফিক টেম্পাৰমেণ্টত কি হয় যিকোনো এটা বস্তুহে আপোনালোকৰ অবজেক্টিভলি তাত শুদ্ধ থাকে ৰাইট মানে সকলো বস্তু শুদ্ধ কেতিয়াও হ'ব নোৱাৰে ৰাইট ইয়াত অপশ্যন এ দিছে দ্য পাৰ্চন ইজ ভেৰি অবজেক্টিভ ইন নেচাৰ এইটো শুদ্ধ হয় যেতিয়া অবজেক্টিভ হ'ব নেচাৰত তেওঁ নেচাৰেলি তেতিয়া তেওঁক কি বুলি কোৱা হ'ব চাইণ্টিফিক টেম্পাৰমেণ্ট আছে বুলি কোৱা হ'ব ক্ৰিটিকেল থিংকিং থাকিলে চাইণ্টিফিক টেম্পাৰমেণ্ট আছে বুলি কোৱা হয় ফ্ৰী ফ্ৰম ফিয়াৰ এণ্ড প্ৰিজুডিচ আপোনালোকৰ যোনটো ভয় ভাৱ সেইবিলাকৰ পৰা যদি তেওঁ আঁতৰি থাকে তেওঁ মানে যোনটো শুদ্ধ বুলি ক'ব পৰা তেওঁৰ যোনটো ক্ষমতা থাকে তেনেকুৱা ধৰণৰ থাকে তেনেকুৱা ব্যক্তিসকলক চাইণ্টিফিক টেম্পাৰমেণ্ট আছে বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ মষ্ট সুইটেড টু দ্য ডেভেলপমেণ্ট অফ চাইণ্টিফিক স্কিল ইন দ্য ষ্টুডেণ্টৰ মাজত চাইণ্টিফিক স্কিল ডেভেলপ কৰিবৰ কাৰণে তলৰ কোনটো আটাইতকৈ বেছি ভাল মানে দৰকাৰী হয় সেইটো বিচাৰিছিলে কণ্ডাক্টিং কুইজ ছায়েন্স কুইজ এইটো আপোনালোকৰ হয় কিন্তু বেষ্ট কোনটো হয় সেইটো দিব লাগিব ইয়াত এনচাৰ ছেকেণ্ডটো দিছে পাৰফৰ্মিং লেবৰেটৰী ৱৰ্ক যদি পাৰফৰ্ম কৰা হয় এইটো আটাইতকৈ বেষ্ট এনচাৰ কাৰণ লেবৰেটৰী ৱৰ্কৰ দ্বাৰা কি হ'ব যেতিয়া ছায়েন্সৰ যোনটো আপোনাৰ স্কিল আছে স্কিলবিলাক ষ্টুডেণ্টৰ মাজত ডেফিনেটলি ডেভেলপ হ'ব ৰাইট অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ডজ নট ডেছক্ৰাইব দ্য মিনিং অফ কাৰিকুলামৰ মিনিং তলৰ কোনটো ষ্টেটমেণ্টে আপোনালোকক ডেছক্ৰাইব কৰা নাই সেইটো বিচাৰিছে
ইয়াৰ আনসাৰ হৈছে আপোনালোকৰ অল দ্য এক্সপিৰিয়েঞ্চেছ অফ এ চাইল্ড এট হোম এণ্ড এট স্কুল এইটো আপোনালোকৰ এই ষ্টেটমেণ্টটো আপোনালোকৰ কাৰিকুলামৰ মিনিং ডেছক্ৰাইব কৰা নাই বাকী যিকেইটা আছে চাম টোটেল অফ এ লাৰ্ণিং এক্সপিৰিয়েঞ্চ ইনচাইড এণ্ড আউটচাইড দ্য ক্লাছৰুম এইটো আপোনালোকৰ কাৰিকুলামৰ ভিতৰত পৰে কাৰিকুলাম এইটো বস্তু আপোনালোকৰ কাৰিকুলাম মিন কৰে ৰাইট ছেকেণ্ড কণ্টেণ্ট পেডাগজি এণ্ড এছেছমেণ্ট টেকনিক এইটো আপোনালোকৰ কাৰিকুলাম মিন কৰে 3 নম্বৰ দিছে প্লেণ্ট লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ গাইডেড বাই দ্য কাৰিকুলাম ফ্ৰেমৱৰ্ক এইটো আপোনালোকৰ কাৰিকুলাম মিন কৰে ৰাইট 4 নম্বৰ অপশ্যন নম্বৰ ডি টো যোনটো দিছে সেইটো আপোনালোকৰ শুদ্ধ হ'ব এইটো আপোনালোকৰ কাৰিকুলাম মিন নকৰে নেক্সট কুৱেশ্যন হুইচ ওৱান এমং দ্য ফলোয়িং ইজ দ্য কাৰেক্ট সিকুৱেঞ্চ অফ সাইণ্টিফিক মেথড সাইণ্টিফিক মেথডৰ কাৰণে তলৰ কোনটো কাৰেক্ট সিকুৱেঞ্চ হয় সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডি টো প্ৰথমতে আপুনি কালেক্টিং ডাটা আপোনাৰ প্ৰথমতে ডাটা কালেক্ট কৰিব তাৰপিছত অবজাৰ্ভিং দ্য ফেক্ট তাৰপিছত ফেক্টখিনি চাব তাৰপিছত মেকিং হাইপথেচিছ তাৰপিছত আপোনালোকে হাইপথেচিছ মেক কৰিব তাৰ ড্ৰয়িং ইণ্টাৰভেঞ্চ তাৰপিছত শেষত আপোনালোকে এটা ডিচিশ্যন ল'ব ৰাইট চ' অপশ্যন ডি টো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনলৈ যাওঁ NCF 2005 states good science education is true to science what does it mean আমাৰ NCF 2005 কৈছিলে যে গুড সায়েন্স এডুকেশ্যন ইজ ট্ৰু টু সায়েন্স তাৰমানে এডুকেশ্যনটো আপোনালোকৰ গুড সায়েন্স এডুকেশ্যন তাক কোৱা হ'ব যিটো আপোনালোকৰ সায়েন্সৰ প্ৰতি ট্ৰু হৈ থাকিব ৰাইট এটা কি মিন কৰিছে সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন নম্বৰ বিত আছে সায়েন্স এডুকেশ্যন শুড কনভে ইটছ কণ্টেণ্ট এট এ সুইটেবল লেভেল এণ্ড এংগেজ দ্য চাইল্ড ইন লাৰ্ণিং দ্য প্ৰচিডিউৰ্ছ of obtaining and validating scientific knowledge এইটো আপোনালোকৰ আটাইতকৈ বেষ্ট অপশ্যন হয় চ' অপশ্যন নম্বৰ বি টো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন এজ পাৰ NCF 2005 at the upper primary stage the teaching of science should have maximum focus on 2005 যোনটো NCF আহিছিলে তাত আপোনালোকৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে যোনটো ষ্টেজ আছে তাত আপোনালোকৰ কি কৈছে টিচিং অফ সায়েন্স শুড মেক্সিমাম ফ'কাছ সায়েন্সৰ যোনটো টিচিং কৰা হয় তাত আপোনালোকৰ বেষ্ট ফ'কাছ কিহত কৰিব লাগে সেইটো বিচাৰিছিলে সেইটো সুধিছিলে কোনটোত ফ'কাছ কৰিব লাগে ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডি টো ৰিলেটিং ক্লাছৰুম লাৰ্ণিং এণ্ড লাইফ আউটসাইড দ্য স্কুল আপোনালোকৰ ক্লাছৰুম লাৰ্ণিঙতো আপোনালোকৰ ৰিলেট কৰিব লাগিব আউটসাইড দ্য স্কুলত আপোনালোকৰ এই যিখিনি ক্লাছৰুম লাৰ্ণিং হ'ব সেইখিনি আউটসাইড দ্য স্কুলত কেনেধৰণে ৰিলেট কৰিব সেইটো আপোনালোকৰ মেইনলি ফ'কাছ কৰিব লাগে বুলি কৈছিলে নেক্সট কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ নট এন একশ্যন ভাৰ্ব তলৰ কোনটো একশ্যন ভাৰ্ব নহয় সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ইম্পাৰ্টটো আপোনালোকৰ একশ্যন ভাৰ্ব নহয় বাকী যোনটো ষ্টেট ফাইণ্ড এণ্ড ইলাষ্ট্ৰেট এইটো আপোনালোকৰ একশ্যন ভাৰ্ব হয় 99 নম্বৰ কুৱেশ্যনটো আছিলে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট সিকুৱেঞ্চ অফ হাৰ্ভেৰিয়ান ষ্টেপছ অফ প্লেনিং এ লেচন ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন নম্বৰ ডি টো প্ৰথমতে প্ৰিপেৰেশ্যন কৰিব তাৰপিছত প্ৰেজেণ্টেশ্যন তাৰপিছত এছ'চিয়েশ্যন জেনেৰেলাইজেশ্যন আৰু শেষত আপোনালোকৰ এপ্লিকেশ্যন কৰা হ'ব অপশ্যন নম্বৰ ডি টো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট আছে দ্য মেথড অফ টিচিং হুইচ ইজ ইণ্টেণ্ডেড টু প্ৰভাইড এ ট্ৰেইনিং ইন মেথড নলেজ ইজ এ ছেকেণ্ডেৰী কনচিডাৰেশ্যন অল টুগেডাৰ ইজ ন'ন এজ ইয়াক আপোনালোক কি বুলি জনা যায় সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চি হিউৰিষ্টিক মেথড বুলি জনা যায় অপশ্যন চি টো ইয়াত কাৰেক্ট এনচাৰ আজিৰ ভিডিঅ'টোত এইখিনি কুৱেশ্যন আছিলে আৰু এমএডৰ যিখিনি কুৱেশ্যন আহিছিলে গোটেই কুৱেশ্যনখিনি আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিছোঁ ইতিমধ্যে আমি তিনিটা আজি থাৰ্ড পাৰ্ট হৈ গ'ল আগৰ দুটা ভিডিঅ' যদি আপোনালোকে চোৱা নাই চাই ল'ব আপোনালোকৰ যিখিনি কুৱেশ্যন আপোনালোকে এতিয়া টোটেল বস্তুখিনি কুৱেশ্যনখিনিত কিমান মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে ডেফিনেটলি আমাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব পাৰিব ধন্যবাদ